খাই পেলাই তুমি ক'লা যে যিজন ৰেকৰ্ডিষ্ট আছিল কোন আছিলে তেতিয়া ৰেকৰ্ডিষ্ট মই পাহৰিছো তেতিয়া বোধহয় হেৰি ইপছন নহয় নেকি বডিটেকত বড়ো ল'ৰা এজন আছিল হা তাক ক'লা যে তই চিন্থেচাইজাৰটো প্লাগ ইন কৰি পেলাই ইন ফ্লেট 20-25 minutes that theme was created যোনটো আজিও মই ক'ৰবাত এতিয়াও ক'ৰবাত গ'লে ক'ৰবাত দূৰৰ পৰা ভাঙি আহে এইটো বাজি থাকে ক'ৰবাত মানে যোৰহাটৰ ভিতৰুৱা গাঁও এখনে হওক বা মোৰ গোলাঘাটৰ নিজৰ ক'ৰবাত বাজে দেট চং ইজ লাইক দেট পাৰ্টিকুলাৰ পিচ বুলিয়ে ক'ব লাগিব ইজ লাইক মিউজিকেল পিচ হৈ আছে হা ইটছ এ মিউজিকেল পিচ চ' কাল্ট হৈ গ'ল এইটো চ' জুবিন গাৰ্গ ক্ৰিয়েটেড দেট ইন 20-25 minutes ফ্লেট বিকজ সেই সময়ত মই ভাবোঁ তোমাৰ ব্ৰেইন এণ্ড তোমাৰ হাৰ্টটো ফুল কৰ্ডিনেশ্যনত কাম কৰিছে এজ এন আৰ্টিষ্ট এজ এ ক্ৰিয়েটাৰ চ' সেইকাৰণে পিছত মুনিনবোৰেও বুজি পালে যে এই ল'ৰাটোক জেগা দিব লাগিব তাৰমানে স্পেচ আৰু তাৰ সময়মতে চলিব সেইকাৰণে মোৰ ভাল হ'ল যে মিউজিক হ'লে বেকগ্ৰাউণ্ড মিউজিক হ'লে বা যিমান কেইখন চিনেমা হ'ল মুনিনবোৰে মোক পঠিয়াই দিছিলে এজ এন এছিষ্টেণ্ট ডিৰেক্টৰ আৰু পুতেক হিচাপেও যে কাৰণ মই মিউজিক ভাল পাইছিলোঁ সদায় তুমি থাকাই একদম গোটেই চিনেমা লাগে ৰাতিপুৱাই যায় এবাৰ ৰাতিও ময়ো ভাল পাইছিলোঁ ৰাতি তেতিয়া ৰাতি বহুত হেৰি চ' উই হেড স্পেণ্ড লট অফ গুড টাইমছ মানে ক্ৰিয়েশ্যনৰ সময়ত দাগ হৈছে দাগ ৱাজ ভেৰি ইণ্টাৰেষ্টিং দীনবন্ধু বেকগ্ৰাউণ্ড মিউজিক ৱাজ ভেৰি ইণ্টাৰেষ্টিং